ভাল লগা হয় আৰু আপোনালোকে সকলোৱে গৰমত মানে বগা কালাৰৰ কাপোৰযোৰ পিন্ধি খুব আৰাম পায় আৰু এতিয়া আপোনালোকক দেখুৱাইছো মানে খুলি দেখুৱাম আৰু এইটো হৈছে আঁচলটো এয়া দেখিছে খুব একদম বেছিকৈ দিয়া আছে হাতটো খুব মানে বেছি মানে ডাঙৰকৈ আৰু দিয়া আছে আৰু ইয়াৰে গোটেই গাটোতে খুব ধুনীয়াকৈ এনেকৈ বুটাটো বাছি দিয়া হৈছে নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰী মুনু চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ বাবে আজি লৈ আহিছো এযোৰ খুব ধুনীয়া কাপোৰ গৰমত পিন্ধিবৰ কাৰণে খুব কমফৰ্ট হয় আৰু আপোনালোকে জানে যে গৰমত মানে কালাৰটো কিমান মানে ভাল লগা হয় আৰু আপোনালোকে সকলোৱে গৰমত মানে বগা কালাৰৰ কাপোৰযোৰ পিন্ধি খুব আৰাম পায় আৰু এতিয়া আপোনালোকক দেখুৱাইছো এই চাদৰ মেখেলাযোৰ ইয়াৰে লগত ব্লাউজ পিস বোৱা হোৱা নাই আৰু এতিয়া আপোনালোকক ইয়াৰে চাদৰখন মানে খুলি দেখুৱাম আৰু এইটো হৈছে আঁচলটো এয়া দেখিছে খুব একদম বেছিকৈ দিয়া আছে হাতটো খুব মানে বেছি মানে ডাঙৰকৈ আৰু দিয়া আছে আৰু ইয়াৰে গোটেই গাটোতে খুব ধুনীয়াকৈ এনেকৈ বুটাটো বাছি দিয়া হৈছে দেখিছে এইযোৰ হৈছে কাপোৰযোৰ মই দেখুৱাইছো আৰু এই কাপোৰযোৰ আপোনালোকে কালাৰ গিটাও দেখিব পাইছে খুব ধুনীয়া একদম মানে বগাত একদম বেছিকৈ ফুটি উঠিছে কালাৰ কেইটা এতিয়া আপোনালোকক ইয়াৰে কালাৰ কেইটা কৰি দিছো আপোনালোকে ধৰিব পাৰিছে এটো কমলা হয় এটো কুহি কলপাত এটো কম গোলপীয়াটো এটো বেগুনিয়া এনেকে গুটেই গাটোতে ফুল খুব ধুনীয়াকৈ বসা হৈছে এটা আপোনালোকক এই চাদৰখন খুলি লৈ দেখুৱাইছো খুব ধুনীয়া হয় আপোনালোকে মন্দিৰ গলে পূজাত এনেকে পিন্ধিব পাৰি বেছিকৈ বগা কাপোৰ তেনেকৈ ভাল লাগে মানে মন্দিৰতে হওক পূজা পাতল যেতিয়া ঘৰত থাকে অনুষ্ঠানবোৰ তেতিয়া পিন্ধিলে বেছিকৈ ভাল লাগে এতিয়া মই এনেকে লৈ দেখুৱাইছো আপোনালোকে ধৰিব পাৰিছে এখন হৈছে ইয়াৰে চাদৰখন এখন এসব গোটেই গাটোতে একদম ইমান মৰম লগাকৈ মানে গোটেই গাটোতে মানে ফুলখিনি বসা আছে নহয় একদম খুব ভাল লগা হয় আৰু আপোনালোকে কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আৰু আপোনালোকে যদি কাপোৰবোৰ লব বিচাৰিছে মোৰ পৰা তেতিয়া হলে আপোনালোকৰ স্ক্ৰিনত WhatsApp নম্বৰটো দিয়া আছে তাৰ পৰা আপোনালোকে মেছেজ দিলে তাৰ ৰিপ্লাই দিয়া হ'ব প্ৰাইসটো কিমান হয় এখন আৰু এতিয়া আপোনালোকক দেখুৱাম ইয়াৰে খুব ধুনীয়া একে ধৰণে বসা আছে যেটো সেট কাপোৰ একে নিচিনা হ'ব তথাপিও আপোনালোকে বহুতে সুধি থাকে কাৰণে খুলি খুলি দেখুৱা হয় আৰু আপোনালোকে দেখিব পাইছে কাপোৰযোৰ চিলোৱা আছে মানে মেখেলা কেখন চিলোৱা আছে এখন জিগিজুৰ কাপোৰত মানে মেখেলা কেখন চিলোৱা আছে আপোনালোকক মই কৈ দিছো কাৰণ মেখেলাখন চিলাব নালাগে কিন্তু কেইজোৰমান কাপোৰত চিলোৱা হোৱা নাই গতিকে আপোনালোকক তেনেকৈ দেখুৱাইছো আৰু এতিয়া এখন মেখেলাখনো একদম আঁঠুৰ ওপৰলৈকে খুব ধুনীয়াকৈ ফুলখিনি বসা আছে মই দেখুৱাইছো অকণমান দূৰৰ পৰা ওখ হলেও কথা নাই খুব ধুনীয়াকৈ মানে ওখ হকতৰ কাৰণে কথা নাই কাপোৰ কিছু খুব ধুনীয়াকৈ সবৰ তাতে হোৱাকৈ বোৱা আছে আৰু আপোনালোকে যদি চাদৰখনত মানে জুলুমটো গাঠিব বিচাৰে তেতিয়া হলে মই আপোনালোকক কৈছো যে আগৰ ভিডিওটো কোৱা হৈছে যে জুলুমটো মই গাঠি দিয়া হয় কিন্তু প্ৰাইসটো এক্সট্ৰাকৈ আপোনালোকে দিব লাগিব মানে কাপোৰজোৰৰ প্ৰাইসটোতকৈ এক্সট্ৰাকৈ জুলুমৰ চাৰ্জটো দিব লাগিব আৰু আজিৰ ভিডিওটো ইমানে আছে ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰিব আজিলৈ বাই বাই